চোৱা চোৱা কাষৰ তৰাই লাজৰৰণি খহাই শুনা শুনা জনে আজি কিনো কথা গুণগুণাই চোৱা চোৱা কাষৰ তৰাই লাজৰৰণি আকৌ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি বিশেষ একো নবনাওঁ। আজি এটা বস্তু আপোনালোকক দেখুৱাম যে কিছুমান মানে কি ডকুমেণ্টছ কেনেকৈ স্কেন কৰিব লাগে, স্কেন কৰি কেনেকৈ PDF বনাব পাৰে সেইটো দেখুৱাম আজি। আৰু সেই PDFটো যেনেকৈ এতিয়া আহি থকা এক্সামবোৰ কলেজৰ এক্সামবোৰ অনলাইন যিহেতু হ'ব বুলি আমি শুনি আছোঁ, তাৰ কাৰণে কি বুলি কয় অনলাইন পৰীক্ষাটো অনলাইন হ'ব আৰু সেইবিলাক আমাৰ লেখাবিলাক কি কৰিব লাগিব, স্কেন কৰি PDF হিচাপে আমি কি কৰি জমা দিব লাগিব। কেনেকৈ বাৰু PDF কৰি কেনেকৈ স্কেন কৰিব পাৰি, PDF বনাব পাৰি আমি আজি দেখুৱাম। আহকচোন বন্ধু বান্ধৱীসকল আপোনালোকক দেখুৱাওঁ। আহক চাওক, ইয়াতে মই চাৰ্চ কৰিছোঁ এডব বুলি, ইয়াত লেখা আছে এডব স্কেন। ইয়াত লেখা আছে, ইয়াতে যাই ক্লিক কৰিব। ফাৰ্ষ্ট যাই সেইটো প্ৰথম ডাউনলোড কৰিব। ডাউনলোড কৰি কি কৰিব, সেইটো এপছটো আপুনি খুলি চাব। তাত কি খোজে, আপোনাৰ ফেচবুকৰ আইডি খোজে আৰু তাত আছে গুগলত, মানে কি গুগলত আপোনাৰ ইমেইলৰ আইডি, আপুনি গুগলৰ ইমেইলৰ আইডি দিব পাৰে আৰু ফেচবুকৰ আইডি দিব পাৰে। মই দিছোঁ গুগলৰ কি দিছোঁ, মই গুগলৰ ইমেইল দি দিছোঁ। এতিয়া এনেকৈ খোলাৰ পিছত খোলা যাব। এতিয়া কেনেকৈ স্কেন কৰে দেখুৱাই দিয়া। আহক যিহেতু এক্সামবোৰ অনলাইন হ'ব, সেইবিলাকৰ কাৰণে মই মানে শুনিছোঁ কি সেইবিলাকৰ কাৰণে আমাৰ A4 সাইজ পেপাৰ লাগিব। A4 সাইজ পেপাৰত লিখিব লাগিব। চ' গাইজ আপোনালোকে চাই লওক, A4 সাইজ পেপাৰ হ'লে এনেকুৱা A4 সাইজ পেপাৰ লাগিব। বা যদি আঁকি ল'ব পাৰে আঁকি ল'ব, যদি আঁকি ল'ব নোৱাৰে ডাউনলোড কৰি লওক, এনেকৈ ক'ব পাৰে, ডাউনলোড কৰি এনেকৈ বনাই দিব। চ' ইয়াতে আপুনি চাওক, মই এইখন বনাই আনিছোঁ। এইখনত ওপৰৰ ফালে এটা ঘৰত, এইটো ঘৰত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এইটোত ছাবজেক্ট লিখিব লাগিব আৰু এইটো ফ্ৰম চাই লওক। এইখন A4 সাইজ পেপাৰৰ কাগজ। এইখনত আপুনি লিখিব আৰু এই কাগজ আপুনি 10টা পেজতহে আপুনি এটা ছাবজেক্ট লিখিব পাৰিব। 10টা পেজত আপুনি এটা ছাবজেক্ট গোটেই পৰীক্ষাটো লিখিব পাৰিব। গোটেই পৰীক্ষা এটাৰ যেনেকৈ আপোনাৰ অসমীয়া আছে, আপোনাৰ মেজৰ আছে বা 5 কোৰ্চ আছে, আপুনি কি কৰিব পাৰিব, অকল 10টা পাততহে আপুনি কি কৰিব পাৰিব, পৰীক্ষাটো লিখিব পাৰিব। চ' আহক মই দেখুৱাইছোঁ। ইয়াতে লিখিছোঁ, চাওক ইয়াতে লিখিছোঁ, আপোনাক এটা দেখুৱাওঁ। ধৰি লওক লিখিছোঁ, লেখাৰ পিছত আপোনাক ডকুমেণ্ট ইয়াতে পাব। ডকুমেণ্ট ফ্ৰম হোৱাইট বৰ্ড বিজনেছ এনেকৈ পাব। আমি পাম ডকুমেণ্টত আহিলোঁ। ডকুমেণ্টত ইয়াতে ক্লিক কৰিলে হ'ল। এইখিনি মই দেখুৱাই দিলোঁ। মই ডকুমেণ্টত ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰি ইয়াতে কাষত কণ্টিনিউ পাব। ইয়াতে কণ্টিনিউ পালে ইয়াত কণ্টিনিউত ক্লিক কৰিব।
কণ্টিনিউত ক্লিক কৰিলে এনেকৈ সেই 9টা পেজ আপোনালোকে কি কৰিব স্কেন কৰি ল'ব ধৰি লওক এটা স্কেন এনেকৈ 9টা কৰি লৈ ক্লিক কৰি ল'লে তাৰপিছত সেই 9টাত ক্লিক কৰি ল'লে সেই 9টাত আপুনি আহিলে চাই লওক এই দুটা হ'ল আমি লিখা পেজ এই দুটা পেজত আপোনালোকে কি কৰিব পাৰে ইয়াতে তলত লেখাই আছে যে এড পেজ ৰেকৰ্ডাৰ ক্ৰপ ৰোটেট কালাৰ ক্লাম্প কি লেখা আছে ৰিচাইজ ডেট আমি যাম কালাৰ আপুনি যদি ব্লেক এণ্ড হোৱাইট কালাৰ কৰে তেতিয়া এই কালাৰত যাব কালাৰত যায় লেখা আছে অৰিজিনেল কালাৰ অটো কালাৰ গ্ৰে স্কেল আৰু হোৱাইট বৰ্ড মই এয়া অৰিজিনেল কালাৰত যাই ক্লিক কৰিছোঁ অৰিজিনেল কালাৰত কি আছে মানে অৰিজিনেল যোনটো আমি মোৰ যেনেকৈ আছে লেখা সেনেকৈ আছে আমি এতিয়া যদি ব্লেক এণ্ড হোৱাইট কৰোঁ এইটো মোৰ ব্লেক এণ্ড হোৱাইট পেজ এইটো ব্লেক এণ্ড হোৱাইট পেজ যে আমি যে ফটো ষ্টেট কৰিছোঁ ফটো ষ্টেট কৰিলে ব্লেক এণ্ড হোৱাইট চাইডটো আহে এইটো আপোনাক যি কালাৰ তোমাক আপোনালোকক কৰিব দিয়ে সেয়া কালাৰত আপুনি কৰিব পাৰে যদি আপুনি মুচিব খোজে বা কোনোবাটো বেয়া হৈছে বা কোনোবাটো কিবা হৈছে মুচিব খোজে আপুনি ইয়াতে আহি মুচিব পাৰে ইয়াতে আহি আপুনি মুচিব পাৰে ক্লেম আপত আপুনি কি কৰিব মুচিব পাৰে যদি আপুনি এই ক্ৰপত যায় আপুনি কি কৰিব পাৰে এইটো সমান কৰি ল'ব পাৰে যিখিনি লাগে মানে আপুনি কৰি ল'ব পাৰে তাৰপিছত আপুনি ৰিচাৰ্জত আহিলে আপুনি ইউজলেটাৰ লেণ্ডঅপ এনেকৈ অকল মানে অকল কাগজখন অকল ইউজলেটাৰ কাগজখন যোনখন লেখা কাগজখন সেইখন আপুনি হেৰি কৰিব পাৰে ফাইল বনাব পাৰে মইতো এতিয়া দিছোঁ তাৰপিছত ইয়াতে ক্লিক কৰিব পাৰি ইয়াতে মই ক্লিক কৰিছোঁ আহিছে দুটা পেজ আৰু ওপৰত যি আছে ওপৰত শুদ্ধ চিন আছে তাত শুদ্ধ চিনত ক্লিক কৰিছোঁ ক্লিক কৰি ওপৰত আহিছে সেভ PDF ইয়াতে আপুনি লিখিব পাৰে কি আছে ইয়াতে লিখিব পাৰে আপোনাৰ সাবজেক্ট এছামিজ যদি আপোনাৰ এছামিজ দিব পাৰে 2021 এইটো তাৰিখ দিব পাৰে দি ইয়াতে দেখা পাইছে ৰিমাইণ্ড ইয়াতে ৰিমাইণ্ড কৰি দিব ৰিমাইণ্ড কৰি দিয়াৰ পিছত হ'ল ৰিমাইণ্ড কৰি দিয়াৰ পিছত ছেভ পেজ মাৰিলে আপুনি ছেভ পেজ মাৰি ইয়াত দেখিছে মই আগতে কৰাই আছিল বহুতো ছেভ পেজ কৰি ইয়াত দেখিছে ছেভ এজ JPEG ইয়াত ছেভ JPEG মাৰিলে নতুবা আপুনি মৰ্জি গ'লে মৰ্জি যায় আপুনি কি কৰিলে ছেভ JPEG মাৰিলে এয়া দেখিছে আমাৰ ছেভ হৈ গৈছে এয়া দেখিছে ছেভ হৈ গৈছে আমি শ্বেয়াৰ কৰিলোঁ শ্বেয়াৰ কপি এই কপিটো শ্বেয়াৰ কৰক আপোনালোকে হোৱাটছএপত পাৰে
যিহত কৰে আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। ইয়াতে বহুতো এপছ আছে। কাগজ মই ছেভ কৰিছোঁ কাগজ স্কেনাৰ, তাৰপাছত আছে এডব একৰবাট, এনেকৈ বহুতো মই কৰিছোঁ, ডাউনলোড কৰিছোঁ। আপোনালোকে এটা কৰিলে হ'ব, এটা কৰি আপোনালোকে কি কৰিব, ছেভ কৰিব। আমাৰ ছেভ হৈ গৈছে। এয়া ছেভ হৈ গৈছে। এয়া কি আছে, প্ৰচেছ নাও গৈছোঁ, প্ৰচেছ নাও গৈছোঁ। আমাৰ ছেভ হৈছে ইতিমধ্যে। প্ৰচেছ হৈছে। আমাৰ দেখুৱাই আছোঁ, চাওক এইখন ডকুমেণ্টছ। এবাৰ এইখন আমি লিখি এতিয়া দিব লাগে, মানে কি এডিট কৰি আমি 5 MB ভিতৰত আমি PDF-টো বনাব লাগে। আমি PDF-টো দিলেও বনাই, ইয়াত ছেভ কৰিলোঁ, ছেভ কৰি PDF গ'ল, ছেভিং PDF, PDF-টো গ'ল। PDF-টো ইয়াতে যদিও দেখুওৱা নাই, ইয়াত PDF-টো ছেভ হৈছে, ছেভিং PDF-ত ছেভ হৈছে। ইয়াতে ওপৰত তিনিটা হেৰি আছে, ক্লিক কৰা ঠাই আছে, ইয়াতে ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত ইয়াতে দেখুৱাই আছে ভিউ অল স্কেন, ইয়াতে ভিউ অল স্কেন লেখাই আছে, ইয়াতে ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ পিছত 3 নম্বৰত আপুনি সেইখন পাব, সেই PDF-খন পাব ইয়াতে। এইখন হৈছে কি, এইখন হৈছে অলপ আগতে কি কৰা, স্কেন কৰা কাগজখন, গম পাইছে? এইখন কি কৰিব লাগিব, আমি শ্বেয়াৰ কপিত যায়, আপুনি যাকে পাৰে, হোৱাটছএপ যায়, হোৱাটছএপত যায় আপুনি যাকে পাৰে আপুনি কি কৰিব পাৰে, চেণ্ড কৰিব পাৰে। মই চেণ্ড কৰিছোঁ এটা। যিহেতু স্কেন কৰা হৈছে, স্কেন কৰাৰ পিছত এইটো মডিফাই কৰিলোঁ আমি, কৰি ইয়াতে গ'লোঁ, ইয়াৰে কামখিনি হ'ল। ছেভ পেজত আমি ছেভ কৰিলোঁ, ইয়াতে শ্বেয়াৰ গ'লোঁ, শ্বেয়াৰ কপি কৰিলোঁ, শ্বেয়াৰ কপি যায় আমি ড্ৰাফ্ট PDF ফায়াৰ, এইটো কপি, এইটো আমি চালোঁ। আমি ইয়াতে আহি কপিটো বনালোঁ, কপিটো বনাই আমি কি হোৱাটছএপত দিব লাগে। যদি আমি হোৱাটছএপত দিব লাগে তেতিয়া হোৱাটছএপত দিম, যদি ইমেইলত দিব লাগে আমি ইমেইলত দিব পাৰোঁ। ইয়াত মই দিলোঁ, এটাত দি এনেকৈ দিব পাৰে, এনেকৈ দিব পাৰে। আৰু ইয়াতে তলত লেখা আছে 764 KB PDF। ইয়াতে 764 আছে কাৰণ এখন দিয়া আছে, এখন বা দুখন দিয়া আছে, সেইকাৰণে 764 KB। যদি আমি 10টা কপি দিওঁ, 10টা কপি নিশ্চয় মোৰ 5 MB হৈ যাব। ঠিক তেনেদৰে বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকৈ স্কেন কৰিব পাৰে, কেনেকৈ স্কেন কৰিব লাগে আপোনালোকে সেইটো জানিলে। আৰু
যিহেতু এক্সামবোৰ আহি আছে আপোনালোকে এই দুটা এপছ আপোনালোকে দুটা বা এই দুটাৰ কোনোবা এটা এপছ আপোনালোকে কি কৰিব ডাউনলোড কৰিব আৰু ডাউনলোড কৰি আপোনালোকে পৰীক্ষাৰ নথিপত্ৰ যিবিলাক আছে সেইবিলাক স্কেন কৰি আপোনালোকে দি দিব। আৰু মই আপোনালোকক দেখুৱাম যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কেনেকৈ পেপাৰবিলাক ডাউনলোড বা নোটছবিলাক আপলোড কেনেকৈ কৰিব লাগে মই আপোনালোকক দেখুৱাম। এইটো কেৱল আপোনালোকৰ স্কেন কৰা পদ্ধতিটোহে আপোনালোকক দেখুৱাইছোঁ। আৰু যদি আপোনালোকে বুজি পাইছে এই ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব। তদুপৰি আপোনালোকে ইয়াত থকা বেল আইকনটো দবাই দিব, কাৰণ আপোনালোকৰ বাবে এই কি কৰিছোঁ ভিডিঅ'টো বনাইছোঁ। প্লিজ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ বাবে এই ভিডিঅ'টো বহুত কষ্টৰে বনাব লগা হৈছে, দেখুৱাব লগা হৈছে। যিখিনি পাৰিছে এইখিনি দেখুৱাইছোঁ। যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব। আৰু আপোনালোকে যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আপোনালোকক নতুন নতুন মই ভিডিঅ' দেখুৱাম আৰু এইটোত সকলোৱে ছাবস্ক্ৰাইব কৰিব, মৰম দিব সকলোৱে। অবিনাশ ব্লগছ এণ্ড এছামিজ মিক্সাৰ মিউজিক লাইব্ৰেৰী এই ইউটিউব চেনেলটো আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, এটা লাইক কৰি যাব। আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখুৱাই দি গৈছোঁ বা দেখুৱাই দি যাম। এতিয়ালৈ আহিছোঁ, ধন্যবাদ। চোৱা কাষৰ